গাইজ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সহজ পদ্ধতিত মই আলুৰ চপ বনাই দেখুৱাম, আপোনালোকে চাবচোন। মই জলকীয়া এটা কাটি লৈছোঁ, চাওকচোন। এয়া বেছি নিদিওঁ, এয়া নিমখ দিছোঁ, এয়া অলপ পানী দি সানিম। এয়া বেচন হয়, মই বেচনখিনি সানি লৈছোঁ। এয়া দেখিছে মই কেনেকৈ সানিছোঁ। অলপ পনীয়া কৰিব লাগিব। সৰু সৰু আলু তিনিটা মই বইল কৰি লৈছোঁ। এয়া মই পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। এয়া বঙালী ধনিয়া পাত, এয়া জলকীয়া, এয়া জলকীয়া গুড়ি অকণ দিছোঁ, আৰু এয়া জিৰা গুড়ি অকণ দিছোঁ। আলুখিনি মই সানি লওঁ। এয়া পিঁয়াজখিনি দি দিছোঁ, জিৰা গুড়ি, জলকীয়া, এয়া ধনিয়া, সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। ইয়াত তেল অকণ দিছোঁ। এয়া মই সানিম এতিয়া। এয়া মই আলুখিনি সানি লৈছোঁ। এই আলু পিটিকাখিনি মই ধুনীয়াকৈ কৰি ল'লোঁ। ঘিলা পিঠাৰ ছিষ্টেমত বনাই ল'ব আপোনালোকে। ৰিফাইন দি লৈছোঁ, চাওক। এয়া চাওক, এয়া মই দিম। এয়া দেখি, এয়া মই দুটা দুটা দি পেলাই বনাইছোঁ, একেবাৰে গোটেইকেইটা দি লোৱা নাই। এয়া মোৰ আলু চপ হৈ গ'ল। এয়া চচৰ সৈতেও খাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।